চলি আছে, চলা নাই, ৰাইজে কৈ আছে বহুত পাৰ্চেণ্ট লয় বোলে, বহুত পাৰ্চেণ্ট 30%, 40% পইচা লৈ পেলাই বিল দি আছে বোলে, কোনোবা পইচা দিলেও নাপায়। এইবিলাক মই শুনি আছোঁ, নিশ্চয় হ'ব, নহ'লে কেনেকৈ এনেকুৱা প্ৰচাৰ হ'ব। এইটো প্ৰমোদ বড়ো খোৱাৰ কথাত বাদ দিয়ে, ইয়াৰ ওপৰত আৰু কোনোবা মানুহ কওক না, আমি দুটা চিট আমি পামেই, ওদালগুৰি একটা আৰু কোকৰাঝাৰ একটা। দেই কিছু অঞ্চলত কি কৰিব পাৰিছে পাৰা নাই, আজি ৰাইজে দেখি আছে। আমি 3 বছৰ চাইছিলোঁ, চোৱাৰ পিছত আমি দেখিলোঁ BTCটো ধ্বংস হ'বলৈহে গৈ আছে। সেইকাৰণে আমি উপায় নাই, BPF দলে যোৱা 13 তাৰিখৰ পৰা আমি প্ৰত্যেকটা সমষ্টি ৰেলী কৰি পেলাই এনেকুৱা মাছ কিডাইং কৰি পেলাই পাব্লিকক প্ৰমোদে কি কৰিছে কৰা নাই সেইটো জনাবলৈ আমি ওলাইছোঁ আৰু ওলাই থাকিম। আৰু এনেকুৱা শেষ হোৱাৰ পিছত আৰু আকৌ আমাৰ গাৰ্জেন মিট আছে সমষ্টি ৱাইজত, গাৰ্জেন মিট শেষ হোৱাৰ পিছত আকৌ সমষ্টি ৱাইজত আমাৰ পাব্লিক গেডাৰিং আছে, তাৰমানে এছেম্বলি ছেগমেণ্ট হিচাপে, আৰু ইয়াৰ পিছত আমি ডিষ্ট্ৰিক্ট হিচাপে কৰিম। মুঠতে প্ৰগ্ৰাম এনেকুৱা চলি থাকিব, এনেকুৱা চলি থাকিব। খুব ভাল, লক্ষণটো ভাল। মুঠতে আমাৰ মিটিংবিলাকক মেক্সিমাম মহিলা ওলাই আহিছে।